সাগৰৰ পৰম কৃপাময় ৰক্ষা কৰা প্ৰভু কি হৈ আছে ইমান সবৰে পৰীক্ষা হতোৱাৰ পিছতো আমাৰ কিয় পৰীক্ষাটো পাতিব লৈছে হে প্ৰভু তুমিতো জানাই এই কৰোনা আতংকৰ মাজত জানো কোনোবাই পঢ়িব পাৰে আমাৰ ওপৰত যদি ইমান ডাঙৰ গধুৰ বোজা এটা জাপি দিয়ে আমি ষ্টুডেণ্টবিলাকে কেনেকৈ তাৰ পৰা পৰিত্ৰাণ পাম প্ৰভু তুমি আশীৰ্বাদ কৰা তুমি ইমান পাৱাৰফুল তুমি ইমান শক্তিশালী কিবা এটা কৰা যাতে এই পৰীক্ষা চৰীক্ষাবোৰ চিৰদিনৰ বাবে আঁতৰি গুচি যায় প্ৰভু সকলো জানাই তুমিতো সৰ্বজ্ঞানী স্কুল বন্ধ কলেজ বন্ধ ঠিক আছে অনলাইন ক্লাছ দিছে আমি তাকো মুখত সেলোটেপ মাৰি ব্লেক টেপ মাৰি মুখ বন্ধ কৰি চকু মুদি শুনি আছো যি অৰ্ডাৰ আহিছে যি অৰ্ডাৰ দিছে সব শুনি আছো কিন্তু অনলাইন এক্সাম অনলাইন পৰীক্ষাটো পাতিব লাগে জানো ইমান কষ্ট আমাক কিয় দিছে হে প্ৰভু তুমি এনেকুৱা চক্কৰ চলাই দিয়া যাতে মাহে মোক মোবাইল টিপি দেখা দেখিও যাতে একো নকয় কোনোদিনেই যি মন যায় তাকেই বনাই দিয়ে খাবলৈ মই গেম খেলি থাকিলেও যাতে একো নকয় এনেকুৱা এটা কাম কৰি দিয়া পঢ়িবলৈ যাতে কেতিয়াও নকয় এনেকুৱা চক্কৰ চলাই দিয়া প্ৰভু তোমাৰ চৰি ঘুমাই দিয়া হে প্ৰভু ইমান দেৰি লাগে নে তাই প্ৰাৰ্থনা গাই ওলাই আহোঁতে উঠনিৰ পৰা নামঘৰলৈ গ'ল যি গ'ল আহিবই দেখা নাই যে কি এনেকুৱা প্ৰাৰ্থনা গাইছে তাই পাপি ৱা তোৰ ইমান দেৰি লাগিছে নে নামঘৰৰ পৰা ওলাই আহোঁতে এই উঠনিতে তই সোমোৱা নাই নে বাৰু গাটো গা পা ধুই মেলি নামঘৰত কি ইমান প্ৰাৰ্থনা গাইছে যে ইমান দেৰি লাগিছে হে মা আছো ৰ'বাচোন ডিষ্টাৰ্ব নকৰিবা মই এটা ইম্পৰ্টেণ্ট মিটিং কৰি আছো ন ডোন্ট ডিষ্টাৰ্ব মি হুৱেন আই এম উইথ ভগৱানজী দেখিছা প্ৰভু ইমান ডিষ্টাৰ্বেঞ্চ হৈ থাকে নহয় তোমাৰ লগত ভালকৈ মিটিং এটাও কৰিব নোৱাৰি মায়ে দেখিছানে কিমান আমনি কৰি আছে মাতি আছেহি চাচোন তোমাক যদি মই ভালকৈ বুজাবই নোৱাৰোঁ তুমিনো কেনেকৈ মোৰ প্ৰব্লেমটো ছল্ভ কৰি দিবা কোৱাচোন তোমাক মই যিখিনি ক'লো তুমি নিশ্চয় বুজি পাইছাই নহয় প্ৰভু তুমি এটা কাম কৰিবা হা তুমি যদি এইখিনি মোৰ কামখিনি ছল্ভ কৰি দিয়া নহয় তেতিয়াহ'লে মই তোমাৰ ওচৰত দুটা নাৰিকল নহয় ৰ'বা এই মামাই দিয়া 100 টকা তাৰপিছত দেউতাই সেইদিনা দিছিলে 50 টকা তিনিটা 4টা নাৰিকল আহি যাব চাগে প্ৰভু 4টা নাৰিকল তোমাৰ ওচৰত চঢ়াই দিম হা তেতিয়া তুমি এতিয়া চোৱা বিলটো আমাৰ মাজত পাক্কা হৈ গ'ল ন তুমি এইখিনি প্ৰব্লেমখিনি ছল্ভ কৰি দিয়া আৰু তাৰপিছত তোমাৰ ওচৰতে 4টা নাৰিকল মই আহি চঢ়াই দিম ঠিক আছে অ'কে হৰি হৰি এজনী কিহৰ ডিল কৰি আছে ভগৱানৰ লগত এজনী কিবা মূৰৰ বিকৃতি ঘটিছে নেকি হে হৰি নামঘৰত ভগৱানৰ লগত তাই কিহৰ ডিল কৰি আছে গড শুনা তুমি আকৌ মোক চেলফিছ বুলি নাভাবিবা হা মই তোমাৰ লগত ডিল কৰা নাই জাষ্ট মই মুখৰ পৰা ডিল বুলি ওলাই গ'ল মিনছ আমি দুটা ফ্ৰেণ্ড ন তুমি অকলশৰীয়া অনুভৱ কৰা ন নিজে সেইটো কাৰণে মই তোমাৰ লগত ফ্ৰেণ্ডশ্বিপে কৰিবলৈ আহিছিলোঁ ফ্ৰেণ্ডশ্বিপ বেনিফিটছ হে না এতিয়া মই যাওঁ হা পঢ়াৰ এক্টিং অলপ কৰি থাকোঁগৈ বাকীখিনি তুমিতো চম্ভালি ল'বাই না নাজানো হোৱা বাহন নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত কৃষ্ণ কৃষ্ণ